হেল্ল' এভৰিৱান, ৱেলকাম টু এ মিনি ভ্লগ। আজিৰ বতৰটো দেখিছেনে? ইমান ডাৱৰীয়া আৰু গছবিলাক চাওকচোন, ইমান ধুনীয়া লাগিছে কাৰণ ধূলিবোৰ আঁতৰি সকলোবোৰ চফা হৈ গৈছে। আৰু ৰাতিপুৱা আজি আমাৰ ঘৰত পাৰ চৰাই 3টা আহিছে আৰু আমাৰ বাবুৱে বহি লৈ চাই আছে কাৰণ সি বাহিৰলৈতো যাব নোৱাৰে কাৰণ বাহিৰত বৰষুণ দি আছে। সেইবাবে সি ঘৰৰ ভিতৰতে এনেকৈ চাইছে। মই অৱশ্যে ঘৰৰ ভিতৰত পাৰ চৰাইকেইটাক মাতি অনাৰ নিচিনা হৈছে কাৰণ আমাৰ বাবুক খুৱাব লাগিলে মই বহুত দিগদাৰি পোৱা হৈছোঁ। সি ইমান উৎপাত কৰে, যিমানে ডাঙৰ হৈ গৈছে খোৱাৰ নামত সিমানেই নাখাৰা হৈ গৈছে তাৰ। তাৰপিছত মা আৰু মই মিলি এয়া জোন পিঠা বনাইছোঁ। এই ৰুটিৰ ভিতৰত যে নাৰিকল ভৰাই দিয়ে, আমি বাৰু জোন পিঠা বুলিয়েই কওঁ, আপোনালোকৰ ফালে কি বুলি কয় বাৰু? আৰু ৰাতিপুৱাৰ চাহকাপ আমি এয়া জোন পিঠাৰে খাবৰ কাৰণে ৰেডি কৰি আছোঁ।